এই নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মহাৰ্ণৱ ব্লগ। ইমান ধুনীয়া ধুনীয়া ছোৱালী ওলাইছে টাউনত এৰিছে যাবলৈ মন যোৱা চেক মিলাতে যাই বঢ়িয়া লাগিলে বাইক আপুনি ইয়াতে আছে যোৱা নাই কেলে যোৱা নাই ঘৰলৈ যাবলৈ মন যোৱা নাই কেলে ইমান ধুনীয়া ধুনীয়া মাল আছে তো ৰাতি 2টা বজাত ধুনীয়াকে নহয় মানে ৰাতি 2টা বজাত কষ্ট মষ্ট উঠি পেলাই গা পা ধুই মেলি আমি ক'ৰবালৈ গ'লোঁ। তো ক'লৈ গ'লোঁ কি কথা চাওকচোন। তো ব'লক ভিডিঅ'টো আমি আগবঢ়াওঁ ব'লক। তো বৰ্তমান দেখিছে আমাৰ লগৰ আহি গ'ল। তো ব'লক এতিয়া মানে পটাপট যাওঁ আৰু একদম কিন্তু সোপাটো আছোঁ কথা নোলালে হয় আৰু ঢেৰ ল'ৰা আছে আগত ব'লক। তো বৰ্তমান 2:50 মান হৈছে। মোৰ লগৰ এটালৈ ফোন লগাব লাগে। বহুত দেৰি কৈছে যোনটোলৈ ফোন লগা ইমান দেৰি কৈছে মানে চাওঁ। ঐ জিন্তু ওলালা নাই তুমি? হেৰি আমি গৈ আছোঁ আকৌ হেৰি তোমালোক দুটা ৰখি থাকা দেই ভালকে। দুটা মানে ৰাহুল কি হিলা কেলে নাই ৰাহুল? প্ৰব্লেম কি প্ৰব্লেম আকৌ? হাগিব যাওঁতে কিমান দেৰি লাগে? সেই কি কোৱা আকৌ ফালতু কি ইমান দেৰি লাগে নেকি? কেলে ইমান দেৰি? মনে মান থাকা ভিডিঅ' চলি আছে কি হ'ব কথা কোৱা। তো মোৰ সৈন্যবাহিনীৰ লগত মই এনেকৈ খোজো আহি মেইন টাউন পালোঁ আৰু ভিৰ চওক। অ' মা ইমান মানুহ মানে মহালয়াত ইমান মানুহ। আমি গাঁৱৰ পৰা আহিছিলোঁ 22টা ল'ৰা মই হেৰাই গ'লোঁ কিন্তু মোৰ লগৰ কেইটাক পালোঁ। আপোনালোকে চাইছে মোৰ লগত দেৱ অথনিবা মানে এনেকৈ ৰখি আছে। দেৱ তুমি কেলে ইয়াত এনেকৈ বহি মানে 10 মিনিট 20 মিনিট মানে 20 মিনিটৰ পৰা কেলে এনেকৈ বহি আছে কোৱাচোন? ইমান ধুনীয়া ছোৱালী আহিছে নহয় মানে মই দেখি ভকুৱাই গৈছো। ফাৰ্ষ্ট টাইম মহালয়া এই ধুনীয়া ছোৱালী পাবা তুমি। ধুনীয়া মানে ইয়াত সৰস্বতী লক্ষ্মী চব পাবা ইয়াত। দেৱৰ কাৰণে কি পাব লাগিব? ছোৱালী চাব লাগিব দেৱৰ কাৰণে। আজি আপোনাৰ দেখিছে বেলুনিয়াত ধুনীয়া ৰসগোল্লা কেইটকা এইবোৰ? 20 টকা এটা ৰসগোল্লা দাম 20 টকা। কেইটকা 20 টকা কৈছে 20 টকা আৰু কেইটকা এইটো দেখিছে ৰঙা ৰসগোল্লা ওলাইছে ইয়াত। তো আপোনালোকে ইয়াত আহিব পাৰে মামা ধুনীয়াকৈ 20 টকা এটা ডিছকাউণ্ট দিব না ডিছকাউণ্ট এই বঢ়িয়াটো 20 টকাত পাব আপোনালোকে। চক কি ৰঙা নীলা ৰঙৰ কেলে নাই ৰঙা কেলে আনিছে আপুনি? খতম হৈ গ'ল নীলা ইমান চেল হৈছে চক মাল চক কি ধুনীয়া চক। A few moments later. ঘৰলৈ যাবলৈ ইমান ধুনীয়া ছোৱালী ওলাইছে টাউনত এৰিছে যাবলৈ মন যোৱা নাই। ঘৰলৈ যাবলৈ মন যোৱা নাই কেলে? ইমান ধুনীয়া মাল আছে মাল মানে समझ रहे हो ना? আহিছো বাৰু বাই বাই। তো আজি আমি আপোনাক একদম ইউনিক বস্তু এটা খাম হয় নাই য়েছ। তো চলো লেটস ডু ইট মেন। खत्म बाय बाय टाटा गुड बाय। তো এতিয়া আমি আপোনালোকক এনেকুৱা এখন ছুপাৰ বাইক দেখাম। চক প্ৰথম আমি দেখাব লৈছোঁ। তো দেখক এইখন চক এইখন নামটো কি আছিলে? ইণ্টাৰেষ্ট আপুনি কৈ দিয়ক বেকৰ পৰা কৈ দিয়ক। Z900 অ'কে এখন বাইকখন প্ৰথম চক। অ' মাই গড তুৰুলা মানে এই দিক নাই চক এখন চাউণ্ডটো চক আপোনালোকে মা কচম কি মানে ডেঞ্জুৰ চাউণ্ড এই পিনে চক অ' ভাই চক
मालूम है तेरे बाप को मत सिखा। দুবাৰা তই চেক মিলাতে যাইয়ে বঢ়িয়া লাগিলে বাইক মোৰ দে এনেকুৱা বাইক বাই বাই অ' জিলাপি জিলাপি মোৰ লগত আহিবি চানা বাদাম কিনি দিম মৰক মৰক চুবাপি তো এই বাইকখন কাৰ কাৰ ভাল লাগিল মোক কমেণ্টত জনাবচোন তো ভিডিঅ'টোত কিবা এটা স্পেচিয়েল দেখাম তো কি স্পেচিয়েল আপোনালোকে ভিডিঅ'টোত মানে চাই থাকক তো তেতিয়া গম পাব পেডেল মাৰি 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 ভগৱতীয়ে বুজা চাবলৈ যা পেডেল ষ্টাৰ্ট মা বাইকত খাই পেডেল মাৰিছে ষ্টাৰ্ট মা আউট ষ্টাৰ্ট এই লাহে লাহে কি কৰি পিছলা কাট লাগিছে বেটাৰ ও আৰু কি কৰি পেলালা আকৌ লাহে পেডেল মা পেডেল মাৰি 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 বুজা চাবলৈ যা A few moments later. মহালে আমাৰ ইয়াতে ওলাইছে দেই এই দমন কি লাগিলে এই কি কৈছে এই ভাই কি আকৌ হে ঐ কি চকা দাঙি চলাইছে যে হে চকা দাঙি বাইক চলাইছে যে এনেকেও বাইক চলাই নি বা 6 hours later. তো এইপিনে মোৰ ভিডিঅ' চলি আছে আৰু চাই কোনে আমাৰ কুচুম কৈলাশ দাই তো কেইদিনমানৰ পিছত কিবা এটা ধামাকা হ'ব এইটো কি ধামাকা আপোনালোকে পিছতকে গম পাব তো চুলি কটা হৈ গ'ল এয়া কুচুমদা আছে আমাৰ লগত কিন্তু চুলিখিনি আমি দেখাব নোৱাৰোঁ কেলে কি নতুন ভিডিঅ' এটা আহি আছে তো ভিডিঅ'টো কেতিয়া আহিব কুচুমদা ভিডিঅ'টো শ্বুটিং কৰিম 27 28 আৰু 29 আৰু আহিব কেতিয়া আৰু আহিবতো এতিয়া আৰু 5 দিন লাগিব মানে ৰিলিজ কেতিয়া কৰিব পূজাতে হ'ব নেকি পূজাতে তো চব চাব নাপাহৰিব হয় নাই চাবলৈ নাপাহৰিব আৰু মহাৰ্ণৱ ভাইটি আমাৰ মহাৰ্ণৰ আৰু আপোনালোকে এতিয়ালৈকে যিসকলে ছাবস্ক্ৰাইব নাই কৰা চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰ পিছৰ পৰ্যায়ৰ ভিডিঅ'বিলাক আপোনালোকক দেখুৱাই থাকিম থেংক ইউ